জীৱনৰ মূল্য জানিবৰ বাবে এবাৰ এটা ল'ৰাই নিজৰ দেউতাকক সুধিলে, দেউতা, মোৰ জীৱনটোৰ কি মূল্য আছে? তেতিয়া দেউতাকে ক'লে, তুমি যদি সঁচাকৈয়ে জীৱনৰ মূল্য জানিব বিচাৰা, মই তোমাক এটা শিল দিছোঁ আৰু এই শিলটো লৈ তুমি বজাৰলৈ যাবা আৰু যদি কোনোবাই ইয়াৰ দাম সোধে একো নক'বা, মাত্ৰ 2টা আঙুলি দেখাবা। সেই ল'ৰাটো বজাৰলৈ গ'ল আৰু অলপ সময় এনেদৰেই বহি থাকিল। অলপ সময়ৰ পাছত এগৰাকী বুঢ়ী মানুহ ল'ৰাটোৰ ওচৰলৈ আহিল আৰু শিলটোৰ দাম সুধিবলৈ ধৰিলে। ল'ৰাটো একেবাৰে মনে মনে থাকিল আৰু 2টা আঙুলি দাঙি ধৰিলে। বুঢ়ী মানুহগৰাকীয়ে সুধিলে, 200 টকা? ঠিক আছে, এই শিলটো মই তোমাক 200 টকা দি কিনি ল'ম। ল'ৰাটো আচৰিত হৈ গ'ল, এটা শিলৰ দাম 200 টকা? শিল য'তে ত'তে পোৱা যায় দেখোন। সি লগে লগে দেউতাকৰ ওচৰলৈ ঘূৰি গ'ল আৰু বজাৰত লগ পোৱা বুঢ়ীগৰাকীয়ে শিলটোৰ মূল্য যে 200 টকা দিছিলে সেই কথাটো ক'লে। তেতিয়া দেউতাকে ক'লে, এইবাৰ তুমি এই শিলটো লৈ মিউজিয়ামলৈ যোৱা আৰু যদি কোনোবাই ইয়াৰ দাম সোধে একো নক'বা আৰু 2টা আঙুলি থিয় কৰাবা। এইবাৰ ল'ৰাটোৱে মিউজিয়ামলৈ লৈ গ'ল আৰু তাতে এজন মানুহৰ চকু এই শিলটোৰ ফালে পৰিল আৰু তেতিয়াই তেওঁ শিলটোৰ দাম সুধিবলৈ ধৰিলে। ল'ৰাটোৱে একেবাৰে মনে মনে থাকিল আৰু 2টা আঙুলি দেখুৱালে। তেতিয়া সেই মানুহজনে সুধিলে, 20,000 টকা? ঠিক আছে, মই তোমাক ইয়াৰ দাম 20,000 টকা দিবলৈ প্ৰস্তুত আছোঁ আৰু এই শিলটো তুমি মোক দিয়া। এই ল'ৰাটোৱে পুনৰবাৰ আচৰিত হৈ গ'ল, এটা শিলৰ মূল্য 20,000 টকা? আৰু গৈ দেউতাকক ক'লে, দেউতা, মিউজিয়ামত মই এজন মানুহ লগ পালোঁ আৰু তেওঁ মোক এই শিলটোৰ দাম 20,000 টকা দিবলৈ প্ৰস্তুত। তেতিয়া দেউতাকে ক'লে, মই তোমাক এতিয়া শেষৰটো ঠাইলৈ পঠাম। এতিয়া তুমি যাব লাগিব মূল্যৱান শিলৰ দোকানলৈ আৰু তাতেও যদি কোনোবাই দাম সোধে একো নক'বা আৰু 2টা আঙুলি দেখাবা। আৰু ল'ৰাটো খৰখেদাকৈ মূল্যৱান শিলৰ দোকানলৈ গ'ল আৰু তাত গৈ দেখিলে যে এজন বুঢ়া মানুহ কাউণ্টাৰৰ পাছফালে থিয় হৈ আছে। যেতিয়াই সেই বুঢ়াজনৰ চকু শিলটোৰ ওপৰত পৰিল, তেওঁ আচৰিত হৈ গ'ল আৰু খৰখেদাকৈ কাউণ্টাৰৰ বাহিৰলৈ ওলাই আহিল। শিলটো কাঢ়ি লৈ ল'লে আৰু ক'লে, হে ভগৱান, মই এই শিলটোৰ অনুসন্ধানত গোটেই জীৱনটো পাৰ কৰিলোঁ। ক'ত পালা তুমি এই শিলটো আৰু ইয়াৰ দাম কিমান ল'বা? কিমান ল'বা তুমি শিলটোৰ কাৰণে? ল'ৰাটো একেবাৰে মনে মনে থাকিল আৰু 2টা আঙুলি দেখুৱালে। কিমান? 2 লাখ টকা? মই তোমাক 2 লাখ টকা দিবলৈ প্ৰস্তুত আছোঁ। শিলটো তুমি মোক দিয়া। এই ল'ৰাটোৰ নিজৰ চকুকেইটাকে বিশ্বাস হোৱা নাছিল। সি দেউতাকৰ ওচৰলৈ দৌৰি গ'ল আৰু শিলটোৰ মূল্য যে 2 লাখ টকা দিবলৈ প্ৰস্তুত হৈছে সেই কথাটো ক'লে। তেতিয়া দেউতাকে ক'লে, এতিয়া বুজিলা তোমাৰ জীৱনটোৰ মূল্য? জীৱনটোৰ মূল্যও সেই শিলটোৰ কথাৰ ওপৰতে নিৰ্ভৰ কৰে। তুমি নিজকে ক'ত ৰাখিছা এই সিদ্ধান্ত তুমি নিজেই ল'ব লাগিব। তুমি 200 টকাৰ শিল হ'ব বিচাৰা নে 2 লাখ টকাৰ? জীৱনত এনেকুৱা বহুত মানুহ আছে যি তোমাক বহুত বেছি ভাল পায় আৰু এনেকুৱাও মানুহ আছে যিয়ে তোমাক বস্তুৰ দৰেহে ব্যৱহাৰ কৰিব। তেওঁলোকৰ কাৰণে তুমি একোৱেই নহয়। এইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, তোমাৰ জীৱনৰ মূল্য কি হ'ব। কাহিনীটো কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি কাহিনীটো শুনি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, লগতে বেল আইকনটো অল কৰি দিব।